বন্ধুসকল আচলতে মই বহুত দিনৰ পৰা এনেকুৱা টাইপৰ এটা ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ। বলক আজিৰ ভিডিঅ'টো তেনেহ'লে সোনকালে আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকে নিশ্চয় এই গছজোপা দেখিছেনে? এইজোপা গছ, এইজোপা হৈছে ফুলৰ গছ। এইজোপা গছৰ নাম হৈছে কাঠঠাণ্ডা ফুল। এইজোপা গছক মই কলম দি কিনে প্ৰস্তুত কৰিছিলোঁ আৰু কলম দি কিনে ইয়াত ৰুইছিলোঁ। আজি মই আপোনালোকক এই ভিডিঅ'টোত দেখাম যে কেনেকৈনো যিকোনো গছতে আপোনালোকে কলম দিব পাৰে, বা ফুলৰ গছতে হওক বা ফলৰ গছতে হওক, কেনেকৈ কলম দিলে তাৰ পৰা মানে কি ভাল ফল লাভ কৰিব পাৰি সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। আৰু এইজোপা যে দেখিছে আপোনালোকে বন্ধুসকল, এই ফুলজোপা মই এডাল গছৰ পৰা ফুলৰ গছৰ পৰা কলম দি কিনে প্ৰস্তুত কৰিছিলোঁ। আপোনালোকক আজি কেনেকৈ যিকোনো গছতে কলম দিব পাৰি সেই প্ৰক্ৰিয়াটো দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। বন্ধুসকল এইজোপাই সেই গছজোপা যিজোপা গছৰ পৰা মই কলম প্ৰস্তুত কৰিছিলোঁ, আৰু আজি আপোনালোককো দেখাই দিয়ে পদ্ধতিটো কেনেকৈনো কলম দিব পাৰি। সেয়া পদ্ধতিটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক, প্ৰথমতে আপোনালোকক মই দেখাই দিবলৈ বিচাৰিছোঁ এই গছজোপাত মই দুটা কলম অলৰেডি কৰিছোঁৱেই, আৰু এই দুটা কলমৰ পৰা মই ভাল ফল পাবলৈও সক্ষম হৈছোঁ। আপোনালোকে নিশ্চয় দেখিছে এইজোপা ফুলত গছত এই দুটা মই কলম দি দিছোঁ। ইয়াত বন্ধুসকল এয়া দেখিছে আপোনালোকে, এইটো শিপা আহিছে, ইয়াৰ শিপা আহিছে, আৰু ইয়াক মোটামুটি মাটিত ৰুব পৰা হৈছে। তেনেহ'লে বন্ধুসকল আমি পলম নকৰি আপোনালোকক দেখাই দিওঁ যে ইয়াক কেনেকৈনো প্ৰস্তুত কৰা হয়। আপোনালোকে চাই থাকক। বন্ধুসকল কলমটো দিবৰ বাবে আমাক এতিয়া প্ৰয়োজনীয় বস্তুবিলাক মই যোগাৰ কৰি লওঁ, আৰু প্ৰয়োজনীয় বস্তুৰ ভিতৰত পৰিব এডাল হ'ল এল'ভেৰা এডাল লাগিব আমাক, এল'ভেৰাৰ ঠাৰি এডাল, আৰু মই এল'ভেৰাৰ ঠাৰিডাল কাটি লৈছোঁ। এয়া মই এল'ভেৰাৰ ঠাৰি এডাল কাটি ল'লোঁ, আৰু এইডাল সেই কলমটোত প্ৰয়োজন হ'ব। আপোনালোকে পিছত দেখিবলৈ পাব কি কামত প্ৰয়োজন হয়। বন্ধুসকল এই কলমটো দিওঁতে প্ৰয়োজনীয় বস্তুবিলাক মই যোগাৰ কৰি ল'লোঁ, আৰু সেই প্ৰয়োজনীয় বস্তুবিলাক আপোনালোকক দেখাই দিছোঁ। প্ৰথমতে চাই লওক আপোনালোকে কি বস্তু আপোনালোকে যোগাৰ কৰিব লাগিব, আৰু তাৰ পিছতহে কলমটো দিব পাৰিব। কলমটোৰ বাবে প্ৰয়োজনীয় বস্তুবিলাক মই যোগাৰ কৰি লৈছোঁ। এয়া প্ৰথমতে মোক অলপ বগা মাটি মাটি অলপ লৈছোঁ, আপোনালোকে দেখিবলৈ পাইছে। তাৰপিছত মই প্ৰয়োজন হ'ব অলপ গোবৰ, আৰু মই সেই অলপ ইয়াত শুকান গোবৰ আনি লৈছোঁ। বেছি শুকানো নহয় আৰু বেছি জিকাও নহয়, তাৰমানে তিতি থকাও নহয়। আৰু মোক তাৰপিছতে প্ৰয়োজন হ'ব এটি পলিথিন, আৰু তাৰপিছত এইডাল দেখিছে আপোনালোকে এল'ভেৰাৰ এডাল ঠাৰি, আৰু অলপ পানী, আৰু এখন কটাৰী। এই 5বিধ বস্তুৰেই মই আজিৰ এই কলমটো প্ৰস্তুত কৰিবলৈ গৈ আছোঁ। আপোনালোকে বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাওক, আৰু বন্ধুসকল ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। আৰু লগতে আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বন্ধুসকল। এতিয়া আমি কলম প্ৰস্তুত কৰিম, আপোনালোকে চাই থাকক। বন্ধুসকল মই এতিয়া এই গোবৰ আৰু মাটিখিনি মিহলি কৰিম। আপোনালোকে চাই থাকক কেনেকৈ মিহলি কৰিব লাগে। বন্ধুসকল কমকৈ গোবৰ আৰু মাটি লৈছোঁ, যিহেতুকে মই এটাহে মাত্ৰ কলম দিম। যদি আপোনালোকে বেছিকৈ কলম দিব বিচাৰে তেতিয়াহ'লে গোবৰ মাটি সমানে বেছিকৈ দিব লাগিব, গোবৰো সমান দিব লাগিব, মাটিও সমান দিব লাগিব। তাৰপিছত মই গোবৰ আৰু মাটিখিনি মিহলাই আছোঁ। বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে অলপ ইয়াত মই অলপমান সাধাৰণ পানী দি দিছোঁ। তেতিয়া বস্তুটো কি, যেতিয়া এই যিটো কলম প্ৰস্তুত তাত গছজোপাত আঠা খাই ধৰিব, সাধাৰণ এনে পানী দি দিছোঁ। এয়া হৈ গ'ল, আপোনালোকে দেখিবলৈ পাইছে। আমি ইয়াত সাধাৰণ পানী দি দিলোঁ, আৰু এতিয়া ইয়াত মই এটা লাড়ু কৰিম, গল্লা। দেখিবলৈ পাইছে আপোনালোকে গল্লা, এইটো খাব নোৱাৰে গল্লা, এই গল্লাটো কলম দিওঁতেহে লাগে। আপোনালোকে দেখিব পাইছে এইটো এটা হৈ গ'ল, আৰু এইটোৰ পৰাই আমি হৈ যাব এটা কলম। চাই থাকক বন্ধুসকল। এতিয়া মোক পলিথিনটো ফালি লৈছোঁ, পলিথিন পাছত ফালিম বন্ধুসকল এতিয়ালৈকে। এতিয়া আপোনালোকক দেখাইছোঁ কলমটো কোন ঠাইত কৰিম, গছজোপাত কোন ঠাইত কৰিব লাগে সেইটো দেখাই আছোঁ। আপোনালোকে চাই থাকক বলক। এতিয়া বন্ধুসকল কি হ'ব জানেনে, আপোনালোকে গছজোপাৰ কোনটো ঠাইত কলম দিব
কোনখিনি ঠাইত কলম দিব সেইটো আটাইতকৈ প্ৰয়োজনীয়। আপোনালোকে ডালটো নিৰ্বাচন কৰিবলৈ জানিব লাগিব, তেতিয়াহে আপুনি সেই কলমটোৰ পৰা এটা ভাল ফল পাবলৈ সক্ষম হ'ব। এতিয়া আপুনি আচল কথাটো হ'ল এইজোপা গছত আপুনি কোনটো মানে কি কোনটো ডালত আপুনি কলম দিব, আপুনি কোনটো ডালত কলম দিব মই আপোনালোকক দেখাই দিছোঁ। আপুনি এই যে গাঁঠি এটা দেখিছে, ইয়াত এটা গাঁঠি আছে, এই গাঁঠিটোত এইখিনিত আপুনি এটা কলম দিব। এইখিনিত আপুনি যদি কলমটো দিয়ে তেতিয়াহ'লে আপুনি সুফল পাব। যিকোনো গছতেই হওক য'ত গাঁঠি থাকে সেই গাঁঠি থকা ঠাইখিনিত কলম দিব পাৰিলে ভাল হয়, আৰু তাৰ পৰা প্ৰায়ভাগ হয়েই আৰু। এতিয়া চাওক মই ইয়াতে কি কৰিব লাগিব, ইয়াতে এই ছালখিনি অলপমান ছাল এৰাই দিব লাগিব। আপোনালোকক দেখাই দিছোঁ ভালকৈ। এতিয়া চাওক মই অলপ ছাল এৰাই দিছোঁ। দেখিছে আপোনালোকে বন্ধুসকল, যিটো ছাল আছিল সেই ছালটো মই এৰাই দিলোঁ। আৰু অলৰেডি বন্ধুসকল হৈ গ'ল, ছালটো এৰাই দিয়া। আপোনালোকে চাই লওক, এইটো দেখিছেনে, এনেকৈ ছালটো এৰাই দিব লাগিব, গোটেইখিনি ছাল এৰাই দিব লাগিব। তাৰপিছত কি কৰিব লাগিব বন্ধুসকল চাই থাকক। তাৰপিছত কৰিব লাগিব আপুনি কি, এই যিটো গল্লাটো আছে এই গল্লাটো আপোনালোকে ইয়াত এনেকৈ ইয়াৰ আগতে আপোনালোকে এটা কাম কৰিব লাগিব। এই যিটো এল'ভেৰা আছে, এই এল'ভেৰাৰ আঠা, এই আঠাখিনি ইয়াত অলপ লগাই দিব লাগিব। দেখিছে বন্ধুসকল, এল'ভেৰাৰ পৰা আঠা ওলাইছে আৰু এই আঠাখিনি মই ইয়াত লগাই দিছোঁ। এই আঠাটো লগাই দিয়াৰ এটা কাৰণ আছে বন্ধুসকল, আপোনালোকক কৈ আছোঁ কাৰণটো। এই আঠাটো যেতিয়া নেকি ইয়াত লগাই দিলোঁ, ইয়াৰ পৰা মানে কি যিমান দিনত ইয়াৰ পৰা গজা মানে শিপা ওলাব লাগিছিল তাতকৈ সোনকালে এই আঠাটো দিলে কিনে শিপাটো ওলায় আৰু সোনকালে ফলটো পাব পাৰি, কলমটো প্ৰস্তুত হয়। দেখিছে আঠাটো লগাই দিলোঁ আৰু আঠা লগোৱা হৈ গ'ল। তাৰপিছত কি কৰিলোঁ, এইটো কাৰণে হৰমন হিচাপেও ব্যৱহাৰ কৰিব পাৰি। তাৰপিছত ইয়াত এনেকৈ লগাই দিলোঁ মাজত। দেখিছে বন্ধুসকল, এইটো ইয়াত খাপ খাই গ'ল। দেখিছে, বেছি কিন্তু পানী দিলে এইটো ওলাই পৰিব, গতিকে অলপ আঠা চিটা কৰি দিব যাতে এইটো এই মাটি আৰু গোবৰখিনি ইয়াত খাপ খাই ধৰে। ইয়াত এনেকৈ এতিয়া খাপ খাই গ'ল। আৰু ইয়াৰ পিছত কি কৰিম বন্ধুসকল চাওক, এইটো পলিথিন দেখিছে আপোনালোকে, এই পলিথিনটো মই ফালি লৈছোঁ আৰু ফালি লৈ পেলাই ইয়াত কি কৰিব লাগিব বন্ধুসকল, ইয়াত এনেকৈ মেৰিয়াই দিব লাগিব। ইয়াত মেৰিয়াই এনেকৈ বান্ধিব লাগিব। আপোনালোকে এই বান্ধটো যিমান পাৰে অলপ টানকৈ দিবলৈ চেষ্টা কৰিব। হৈ গ'ল বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে এয়া প্ৰস্তুত হৈ গ'ল কলম। আৰু ইয়াৰ পৰা মোটামুটি প্ৰায় আপোনাৰ 40-50-60 দিনৰ ভিতৰত কলমটো ইয়াৰ পৰা গজালি ওলোৱা দেখা যাব। আৰু এই কলমটো বন্ধুসকল, কলমটো দিয়াৰ উপযুক্ত সময় খিনি মই কৈ দিছোঁ। ইয়াক এই কলমটো আপুনি দিব পাৰে মোটামুটি বহাগ জেঠৰ পৰা মোটামুটি শাওণ মাহলৈকে আপুনি কলম প্ৰস্তুত কৰিব পাৰে। তেতিয়া প্ৰস্তুত কৰিলে মানে কি ভাল হয় আৰু যিহেতুকে বন্ধুসকল এতিয়াও সময় আছে, গতিকে আপোনালোকে এতিয়াও কলম দিব পাৰে। যদি কিবা গছ বা ফুলৰ গছত কলম দিব বিচাৰে তেনেহ'লে কলম দিব পাৰে। আৰু বন্ধুসকল ভিডিঅ'টো কেনে লাগিল কমেণ্ট যোগে জনাব। আৰু যদিহে বন্ধুসকল ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু লগতে মোৰ চেনেলটো নতুনকৈ যদি চাই আছে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব। নমস্কাৰ বন্ধুসকল, ৰ'ব মই মানে কি ভিডিঅ'টো শেষ কৰা নাই, আৰু অলপ দেখাই আছোঁ বস্তু এটা, যে কলমটো প্ৰস্তুত কৰি পেলাই যেতিয়া কলমটো হ'ব, তাত শিপা গজিব, এনেকৈ যেতিয়া শিপা গজিব তাৰপিছত আপুনি কি কৰিব, কলমটো কেনেকৈ ৰুব সেইটো দেখাই আছোঁ। আপোনালোকে অলপ টাইম ৰ'ব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক।
প্ৰথমতে কি কৰিব আপোনালোকে ইয়াত মই কলমটো দিছোঁ নহয় তলত এনেকৈ আপোনালোকে কাটি দিব লাগিব এইটো মই কাটি দিলোঁ আৰু ইয়াত শিপা গজিছে দেখিছে আপোনালোকে বন্ধুসকল ইয়াৰ ভিতৰতো শিপা আছে আৰু এইটো যাই পেলাই এনেকৈ আপোনালোকে মাটিত ৰুই দিলে হৈ যাব এটা কলম ইয়াৰ পৰা হৈ যাব এডাল ধুনীয়া নতুনকৈ এডাল গছে জন্ম পাব ফুলৰ গছে আপোনালোকে বলক ভিডিঅ'টো চাই থাকক বন্ধুসকল এইটো হৈছে সেই কলমটো যেটো আপোনালোকে দেখিছে ইয়াত শিপা আহিছে আৰু ইয়াৰ ভিতৰৰ শিপা আছে এতিয়া মই কি কৰিম বন্ধুসকল ইয়াৰ কিছুমান পাত মই এনেকৈ এৰুৱাই দিছোঁ পাতবিলাক তলৰ পাতকেইটা এৰাই দিব লাগিব লগতে এইটো ঠানিটো এৰাই দিছোঁ মই কাটি দিছোঁ ইমান ঠানি নালাগে কলমত অলপ ঠানি কমকৈ থাকিলে ভাল এই ঠানিটো কাটি দিলোঁ দেখিছে বন্ধুসকল ইয়াত ফুলো আছে সেইজোপা গছত যিটো দেখাইছিলোঁ আপোনালোকক প্ৰথমতে কলম দিয়া তাতো ফুল ফুলিছিল এতিয়া যেনিবা ফুলবিলাক হৈ পৰিছে এতিয়া মই ইয়াতে এই কলমটো ৰুম আপোনালোকে চাই থাকক এনেকৈ ইয়াত গাঁত খান্দিছোঁ আৰু গাঁতটো খন্দা হৈ গ'ল বন্ধুসকল তাৰপিছত কি কৰিব লাগিব অলপ গোবৰ আনিছোঁ এই গোবৰখিনি ইয়াত তলত এনেকৈ ছিটাই দিব লাগিব গোবৰখিনি দি ল'লোঁ আৰু তাৰপিছত এইটো কলমটো ইয়াত মই মানে কি এতিয়া অলপ আগতে যিটো কলম দেখালোঁ আপোনালোকক তাত মই পলিথিনেৰে বান্ধি দিছোঁ কিন্তু এইটো কলমত মই কাপোৰেৰে বান্ধি দিছোঁ গতিকে কাপোৰ আছে যেতিয়া এইটো পচি নোহোৱা হৈ যাব কথা নাই ইমান এটা এই ভাজে ৰুই দিম মই ইয়াত দেখিছে বন্ধুসকল এনেকৈ ৰুই দিলোঁ চকুলকে আনে অলপ অহা লৈছোঁ কেমেৰাটো দেখো এইটো দেখো এতিয়া দেখিছে ইয়াত মই এনেকৈ ৰুই দিলোঁ আৰু তাৰপিছত কি কৰিম অলপ গোবৰ দি দিম ওচৰত অলপ গোবৰ দিলোঁ তাৰপিছত অলপ মাটি তাৰপিছত আকৌ অলপ গোবৰ তাৰপিছত আকৌ অলপ মাটি দিলোঁ আৰু এনেকৈ মাটিখিনি গোটেইখিনি মাটি দি দিলোঁ আৰু ইয়াত এনেকৈ পুতি দিলোঁ আৰু এইটো হৈ যাব এটা পুলি হৈ গ'ল আৰু এনেদৰে বৰ্তমান বৰষুণ পৰি আছে বৰ্তমান বাৰিষাৰ চিজন গতিকে পানী পৰি আছে আজি পানী নিদিলেও হ'ব গতিকে কালিৰ পৰা অলপমান পানী দি দিম তেতিয়াহ'লে বন্ধুসকল এতিয়া ভিডিঅ'টো ডিছমিছ কৰি দিলোঁ যদি ভাল লাগিল লাইক এটা দিবলৈ নাপাহৰিব